আমি এতিয়া গৈছো পাহাৰলৈ। চাওক গাইজ, আমি ইমান কষ্ট কৰি ভিডিঅ'টো বনাই আছো। ভিডিঅ'টো কমচে কম ছয়বাৰ হ'ব লাগিব। হেল্ল', আমি আজি পাহাৰলৈ গৈ আছোঁ। আমি পাহাৰ নতুন নতুন বস্তু দেখাবলৈ আপোনালোকক মানে চেষ্টা কৰিম। যিমান পাৰোঁ আপোনালোকক ভিডিঅ'টো দীঘলীয়া কৰিব চেষ্টা কৰিম। আহি থাকক, দেখিছে আমি বাইকত আহি আছোঁ। আহক আপোনালোকে চাই থাকক, এইটো ভিডিঅ'টো এনজয় কৰি থাকক। আজি কিন্তু জমিব আমাৰ, দেখিছে এয়া দেখিছে পাহাৰলৈ গৈ আছোঁ আমি, আহি আছোঁ আমি। চাওক বাইকত গৈ আছোঁ, আহি আছোঁ। অলপ আগত আমি অলপ পাম পাহাৰলৈকে, তাৰপিছত আমি আপোনালোকক আৰু ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। এয়া বেছি নাই, এই দেখিছে না, পাইছোঁ চব পাইছোঁহি আপোনালোক। এয়া আহি আমি পাহাৰ পালোঁহি। পাহাৰৰ লগতে আছে এই গণেশ মন্দিৰ এইটো। তাৰপিছত আমি এই পাহাৰটো ওপৰত যাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। এয়া দেখিছে এই ৰাস্তাদি সেই কিনাৰেদি অলপ আগেদি পাহাৰলৈ ওপৰলৈ যাব পৰা বাটটো আছে। আমি তাই সিফালে গৈ আছোঁ, দেখিছে। আমি এই পাহাৰটো পৰি এই বাটটোদি যাব লাগিব ওপৰলৈকে, ওপৰলৈ চাই থাকক। আৰু এই কিমান আহি আছে, আহা দেখিছে আহি আছোঁ আমি। কিমান কষ্ট হৈছে পাহাৰত, কেনেকৈ যাব লাগে কষ্ট কৰি, দেখিছে বহুত কষ্ট হা, যেনেকৈ যাব লাগে নহয় বহুত কষ্ট। তথাপি আপোনাক পাহাৰখন দেখাবলৈ চেষ্টা কৰিম, আহি আছোঁ, আপোনালোকে চাই থাকিব। হেল্ল' ৰাইজ, এইয়া আমি আহি আছোঁ তলে জংঘলে পাহাৰৰ তলে আমি আহি আছোঁ। আহক, পাহাৰ যি জংঘল নাই, যাব ভয় দেই, কিবা কিবি সাপ বাঘ ওলাব কিন্তু, সেয়া ভয় কিন্তু। তথাপি আহিছোঁ কষ্ট মাজতে আপোনালোকৰ ভিডিঅ'টো দেখাম বুলি, আপোনালোকে চাই থাকিব। আমি চেষ্টা কৰি আছোঁ, গৈ আছোঁ, আমি গৈ আছোঁ পাহাৰ ওপৰলৈকে। আহি থাকক আপোনালোকেও আমাৰ পিছে পিছে আহি থাকক, আমি গৈ আছোঁ ওপৰলৈ। হেল্ল' গাইজ, চাওক পাহাৰটো উঠিবলৈ ইমান কষ্ট হয় আৰু ইউটিউব চেনেল বনাবলৈ ইমান কষ্ট হয়। চাওক গাইজ, চাওক আপোনালোকে চাওক, আমি এতিয়া গৈ আছোঁ। চাওক গৈ আছোঁ, চাওক গৈ আছোঁ। বা এই কেনেকৈ গৈছা, চাওক গাইজ, চাওক বা দেখিছে নাই কিমান কষ্ট কৰি এটা ভিডিঅ' বনাবলৈ কিমান কষ্ট ওপৰত চাবলগীয়া আছে। তথাপি আপোনালোকক আৰু চিনাকি কৰিবলৈ কাৰণে আমি আগবাঢ়ি আছোঁ। দেখিছে কিমান ওপৰত আহিছোঁ, আপোনালোকে এবাৰ চাই লওক। বহুত নামৰ পৰা ওপৰলৈকে আহিছোঁ, আৰু আছে ওপৰত যাবৰ কাৰণে। লোকেশ্যনত আহিছোঁ, আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মাক হাই দোস্তো, ওয়েলকাম বেক মাই ইউটিউব চেনেল নঞ্জুৰি মিক্সা। আমি এতিয়া গৈ আছো পাহাৰলৈ। আমি আহি পালোহি পাহাৰৰ মাছ খণ্ডত। আৰু এই পাহাৰটো দেখিছে আপোনালোকৰ চকুৰ আগত, এই পাহাৰটো যিটো শিল পাথৰ, এইটো কয় বাঘগেন্দা শিল, দেখিছে না, দেখাই দি আছোঁ আপোনালোকক। এইটো শিলৰ ওচৰত গ'লে আপোনালোকে এনেধৰণৰ দেখা পাব, এনেকুৱা এটা চেপ আছে, চেপত কিন্তু মানুহ সোমাব নোৱাৰে। যি কষ্ট হৈছে আমাৰ, দেখিছে যাব নোৱাৰে, কেনেকৈ উঠি গৈছা, দেখিছে গৈ আছোঁ, কম কষ্ট। তথাপি কষ্ট আপোনালোকৰ কাৰণে কষ্ট কৰি আমি গৈ আছোঁ, এই ভিডিঅ'টো আপোনালোকক দেখাবৰ কাৰণে। আপোনালোকে আহি থাকক। তাত দেখিছে আহি আছোঁ আমি, এই শিলটোৰ ওপৰি যাব লাগিব, আহক পাহাৰ ওপৰলৈ গৈ আছোঁ। আমি গৈ আছোঁ, আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ আজি এই পাহাৰটো সবিশেষ জনাবৰ কাৰণে। ইয়াত পালোহি, আৰু দেখিছে বেছি দূৰ বাট নহয়, ওপৰ আগফালে যাবৰ কাৰণে তালৈ গৈ আছোঁ।
তাৰপৰা আপোনালোকৰ ভিডিঅ' বনাই দি আছোঁ। আৰু এয়া চাওক আমাৰ সেইবোৰ ফুৰি গ'ল সেইকাৰণে আমি ইয়াত ফুৰি খালোঁ চাওক। পাহাৰৰ ওপৰত গৈ চিনাকি কৰি দিবলগীয়া আছে আপোনালোকক। পাহাৰত কেইটামান নাম আছে, কি পাহাৰ এই বিষয়ে আপোনালোকক সঠিক জনাম আৰু আপোনালোকে চাই থাকিব। আহি পালোহি আৰু এই টিলালৈকে গৈ আপোনালোকক দেখুৱাই আছোঁ। টিলালৈকে যাম, তাত গৈ আমি শিলৰ কি শিল সেই বিষয়ে চিনাকি আপোনালোকক দি আছোঁ। পাহাৰৰ ওপৰত কেইটামান চাবলগীয়া শিল আছে, শিল সেই হিচাপত ভিডিঅ' বনাই আপোনালোকক দেখাই দি আছোঁ। যি কষ্ট আছে ভাই, আহোঁতে এই দেখোন আৰু আছে অলপ ওপৰলৈ যাবৰ কাৰণে। আহি আছোঁ, গৈ আছোঁ, দেখাই আছোঁ, আহি আছোঁ। গম আছে ওপৰত যাবলৈ পাৰিছোঁ, বেছি নহয় অলপ। আৰু দেখিছে ইয়াৰ পৰা কিমান ওপৰত আহিলোঁ, চাওকচোন নামত দেখিছে কিমান ওপৰলৈ আহিলোঁ। আৰু আছে ওপৰলৈ, এই টিলালৈ গৈ আছোঁ। টিলাত গৈ আপোনালোকক দেখুৱাই আছোঁ। আহি পালোঁ অলপ, এই দেখিছেনে এই টিলাটোলৈ, এই তাৰ পৰা আহি আছোঁ। তাৰ নামলৈ চাওক কিমান ওপৰলৈ আহি আছোঁ আমি। চাওক এই টিলাটো উঠিলে পাহাৰৰ আটাইতকৈ ওপৰ শিলটো হ'ল এইটো। আহি আছোঁ, বৰষুণ আহি আছে। আমি ফাইনেলি আহি বেছি সময় নাই, আৰু অলপ চিনাকি কৰি আছোঁ। ইয়াত অলপ চেপেৰি এটা দেখিছে কেনেকৈ পাহাৰৰ ওপৰত বেগাই যাই থাকিবলগীয়া হৈছে। চাই থাকক, ইয়াৰ ওপৰি গৈ আৰু অলপ আছে, অলপ পিছত আমি পাহাৰৰ আগটিলাত পামগৈ। আপোনালোকে চাই থাকক, গৈ আছোঁ। ভাই যি কষ্ট, কেনেকৈ গৈছা উঠি, বাপৰে বাপ কেনেকৈ গৈছে এইকেইটা দেখিছেনে, ইমান কষ্ট হয়। গৈ আছোঁ, আহি পাইছোঁ, বেছি নহয় অলপ আছে আৰু। দেখিছে কিমান ওপৰত আহি পালোঁ, চাই থাকক, বহুত ওপৰলৈকে আহিলোঁ। চাই থাকক এইফালে ব্ৰহ্মপুত্ৰ, আৰু ইফালে এইফালে চাওক এইফালে গুৱাহাটী। এনেকৈ কৰি গোটেই ব্ৰহ্মপুত্ৰখন আমি গোটেই ৰাউণ্ডটো ঘূৰি চালে কিমান ভাল লাগে। চাওক দেখাই আছোঁ আপোনালোকক। চাওক ভালকৈ নামৰ পৰা ওপৰলৈ আহিলে, পাহাৰৰ ওপৰত টিলাত বৰষুণ আহিছে আৰু